Hello everyone, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিওটোত কেইটামান কোৱেশ্চন ডিসকাশন কৰিবলৈ গৈছো যিকিটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় বহুকিটা এক্সামত ইয়াৰ পৰা কোৱেশ্চন অহা দেখা গৈছে গতিকে এক্সাম ওৰিয়েন্টেড হয় এই কোৱেশ্চন কিটা ভিডিওটো সম্পূৰ্ণৰূপে চাব গোটেইখিনি কথা ভিডিওটোৰ জৰিয়তে গম পাব সো প্ৰথম কোৱেশ্চনটো লৈছো প্ৰথম কোৱেশ্চন হৈছে প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল আৰু ইয়াৰ এনসাৰ হৈছে 1930 চনৰ নৱেম্বৰ মাহৰ পৰা 1931 চনৰ জানুৱাৰী মাহলৈ খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় সেকেন্ড কোৱেশ্চন দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ হৈছে 1931 চনৰ সেপ্টেম্বৰ মাহৰ পৰা ডিসেম্বৰ মাহলৈ তৃতীয় ঘূৰণীয়া মেজমেল আকৌ কেতিয়া অনুষ্ঠিত হৈছিল 1932 চনৰ নৱেম্বৰ মাহৰ পৰা ডিসেম্বৰ মাহলৈ মনত ৰাখিব এই কোৱেশ্চনৰ এনসাৰ কেইটা মনত ৰাখিব বহুকিটা এক্সামত এই কোৱেশ্চন কেইটা অহা দেখা যায় গতিকে মনত ৰাখিব এই কোৱেশ্চন কেইটা খুব ইম্পৰ্টেন্ট হয় তিনিখন ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল এনসাৰ হৈছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয়খন ঘূৰণীয়া মেজমেলত কোনে এককভাৱে কংগ্ৰেছত প্ৰতিনিধিত্ব কৰিছিল উত্তৰ হৈছে মহাত্মা গান্ধীয়ে কোন চনত আইন অমান্য আন্দোলন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছিল তাৰ উত্তৰ হৈছে 1934 চনৰ মে মাহত 1932 চনৰ সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল ইয়াৰ উত্তৰ হৈছে ৰামছে মেকডোনাল্ড কোনখন চুক্তিৰ দ্বাৰা ব্ৰিটিছসকলে বাটোৱাৰা নীতি সংশোধন কৰিবলৈ সন্মত হৈছিল উত্তৰ হৈছে পুনে চুক্তিৰ দ্বাৰা বা পুনে পেক্টৰ দ্বাৰা 1935 চনৰ ভাৰত শাসন আইনৰ মূল উদ্দেশ্য কি আছিল আমাৰ যে ভাৰতৰ 1935 চনত ভাৰত শাসন আইন আহিছিল এই ভাৰত শাসন আইনৰ মূল উদ্দেশ্য কি আছিল কোৱেশ্চনটো হৈছে সো ইয়াৰ উদ্দেশ্য আছিল প্ৰাদেশিক স্বায়ত্ত শাসন নেক্সট কোৱেশ্চন কংগ্ৰেছ দলে প্ৰথমে কোন চনত মন্ত্ৰীসভা গঠন কৰিছিল উত্তৰ হৈছে 1937 চনত 1937 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে কেইখন ৰাজ্যত প্ৰাদেশিক চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল মুঠ 11খন প্ৰদেশৰ 8খনত কি কৰিছিল প্ৰাদেশিক চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল কোন চনত কংগ্ৰেছ দলৰ সকলোবোৰ মন্ত্ৰীসভাই পদত্যাগ কৰিছিল উত্তৰ হৈছে 1939 চনত নেক্সট কোৱেশ্চন মুছলিম লীগে কেতিয়া প্ৰথম পাকিস্তানৰ দাবী উত্থাপন কৰিছিল উত্তৰ হৈছে 1940 চনৰ মাৰ্চ মাহত বহা মুছলিম লীগৰ লাহোৰ অধিৱেশনত প্ৰথম পাকিস্তানৰ দাবী কৰিছিল মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ব্যক্তিগত সত্যাগ্ৰহ কোন চনত আৰম্ভ হৈছিল উত্তৰ হৈছে 1940 চনত ব্যক্তিগত সত্যাগ্ৰহক আন কি নামেৰে জনা যায় হেয়া হৈছে দিল্লী চলো বা দিল্লীলৈ বলক সত্যাগ্ৰহ নামেৰে জনা যায় মনত ৰাখিব এই কোৱেশ্চন কেইটা খুব ইম্পৰ্টেন্ট হয় এক্সামত ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায় ব্যক্তিগত সত্যাগ্ৰহত গ্ৰেপ্তাৰ বৰণ কৰা প্ৰথমজন সত্যাগ্ৰহী কোন আছিল উত্তৰ হৈছে আচাৰ্য বিনোবা ভাবে কোন চনত ভাইসৰয়ে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰিছিল এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো উত্তৰ হৈছে 1940 চনত নেক্সট কোৱেশ্চন হৈছে কোন চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল তাৰ উত্তৰ হৈছে 1942 চনৰ মাৰ্চ মাহত নেক্সট কোৱেশ্চন ক্ৰিপছ মিছনক মহাত্মা গান্ধীয়ে কি বুলি অভিহিত কৰিছিল দেৱলীয়া বেংকৰ দিন উকলা চেক বুলি কৈছিল ভাৰত ত্যাগ আন্দোলনক আন কি নামেৰে জনা যায় এনসাৰ হৈছে আগষ্ট বিপ্লৱ ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনৰ আগষ্ট মাহত নেক্সট কোৱেশ্চন হৈছে কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম স্লোগান দিছিল অৰ্থাৎ ডু অৰ ডাই বুলি কৈছিল সো এটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত নেক্সট কোন তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল এটো হৈছে 1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইৰ গোৱালিয়া টেংকক বৰ্তমান কি নামেৰে জনা যায় এনসাৰ হৈছে আগষ্ট ক্ৰান্তি ময়দান বুলি জনা যায় নেক্সট কোৱেশ্চনটো চাও এটো হৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন উত্তৰ হৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা আছিল কেপ্টেইন মোহন সিং খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব এই কোৱেশ্চন কেইটা আজাদ হিন্দ ফৌজক কোনে পুনৰ গঠন কৰিছিল ইয়াৰ এনসাৰ হৈছে ৰাখ বিহাৰী বসুৰ সহযোগত সুভাষ চন্দ্ৰ বসুৱে কৰিছিল ভাৰতীয় স্বতন্ত্ৰ লীগ কোন চনত ক'ত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ এনসাৰ হৈছে 1942 চনত টকিঅত বহা এখন সভাত কৰা হৈছিল এটা নেক্সট কোৱেশ্চন আজাদ হিন্দ ফৌজ কেতিয়া পুনৰ গঠন কৰা হৈছিল বা পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল এনসাৰ হৈছে 1943 চনত কেতিয়া আৰু ক'ত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ আজাদ হিন্দ চৰকাৰ গঠন কৰা হৈছিল এনসাৰ হৈছে ছিংগাপুৰত 1943 চনৰ 21 অক্টোবৰ তাৰিখে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন ভাৰতীয় নেতাৰ আছিল উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসুৰ বন্ধুসকল এই কোৱেশ্চন কেইটা আজি ডিসকাস কৰিলো ভিডিওটো কেনেকুৱা পালে জনাব এই কোৱেশ্চন কেইটা খুব এক্সাম ওৰিয়েন্টেড হয় বহুত কেইটা কোৱেশ্চন বিভিন্ন এক্সামত অহা দেখা গৈছে গতিকে এই কোৱেশ্চন কেইটা মনত ৰাখিব যদি ভিডিওটো ভাল পাইছে তেতিয়ালে লাইক কৰি দিব শেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আৰু যদি কিবা কোৱেশ্চন আছে তেতিয়ালে কমেন্ট বক্সত জনাব মই এই কোৱেশ্চনৰ এনসাৰ দিবলৈ চেষ্টা কৰিম সো পুনৰ এনেকুৱা ভিডিও লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ এটা নতুন ভিডিও লৈ অহাৰ আশাৰে তেলকে জয় হিন্দ